সুপ্ৰভাত, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আপোনালোক সকলোৰে আজিৰ দিনটো শুভ হওক। আহকচোন কেইটামান মহৎলোকৰ বাণীৰে আজিৰ দিনটো আৰম্ভ কৰোঁ। যাৰ ধৈৰ্য আছে তেওঁ বিচৰা বস্তু সকলো পাব পাৰে। খং আৰু অসহিষ্ণুতা হৈছে জ্ঞান লাভৰ প্ৰধান শত্ৰু। কৰ্মৰ মাজতহে জীৱনে পূৰ্ণতা লাভ কৰে। অভিজ্ঞতাই ডাঙৰ কিতাপ আৰু জীৱন হৈছে বিদ্যালয়। আমাৰ চিন্তা ভাৱনাৰ পৰাই চৰিত্ৰ গঠন হয়। শিক্ষক এডাল মমবাতিৰ দৰে যিয়ে নিজে জ্বলি আনক পোহৰ দিয়ে। অতীত আৰু বৰ্তমানক লৈ তৰ্কত লিপ্ত হোৱাটোতকৈ অৰ্থহীন কথা আৰু একো নাই, কাৰণ তাৰ পৰা আমি হেৰুৱাওঁ আমাৰ বৰ্তমানক। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে ধন্যবাদ। বাই বাই।